একদম ভালেই আৰু আপোনালোক সকলোকে মোৰ তৰফৰ পৰা দেৱালীৰ উপলক্ষে আন্তৰিক শুভেচ্ছা যাচিলোঁ। সো ভিডিঅ'টো শেষলৈকে চাই থাকক। মই ইয়াত আছোঁ, ইয়াতে এতিয়া ভিডিঅ' কৰিম। দেখিছেনে কি ধুনীয়া পাৰ্কখন। সো ভিডিঅ'টো একদম শেষলৈকে চাই থাকক। বেছি নবকি পিনে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সো চাই থাকক আগলৈকে। হাই গাইজ, গুড মৰ্ণিং। আমি এতিয়া আহিছোঁ ফুৰিবলৈ। কেইটা বাজিছে এতিয়া বাৰু? 7টা বাজি পাৰ হৈ গ'ল। এতিয়া 8টা বাজিব হ'ল। আমি আহিছোঁ 8টাত ফুৰিবলৈ। ইমান দেৰিকৈ ফুৰিবলৈ আহিছোঁ। সেইটো দেখা দিবি। আমাৰ ইয়াত কিবা পাতিব, কি পাতিব নাজানো। আমাৰ ইয়াতে পাৰ্ক এখন আছে, তাতে এনেই ফুৰিবলৈ আহিছোঁ। ঘৰৰ ওচৰতে আৰু। আমাৰ কিবা দিছে, কিবা দি ছট পূজাৰ কাৰণে নেকি? ছট পূজা দেৱালীৰ কাৰণেতো হ'লেতো এইবোৰ ধুনীয়াকৈ হেৰি কৰিলে ন। ছট পূজাৰ কাৰণে পাইছে। এয়া এইবিলাক ছট পূজাৰ কাৰণে গেট বনাই আছে ইয়াত নদী কিনাৰত। ইয়াত মানে গেটখন মানে বন্ধ আছে। চাব দেই কেনেকৈ উঠিব সিহঁতি এতিয়া। ময়ো এনেকৈ উঠি পাৰ হৈ যাওঁ এতিয়া। মই আজিলৈকে সোমোৱা নাই মানে এনেকৈ। সিহঁতি মানে সদায় আহে দেই, মই কিন্তু নাহোঁ। অ' গড, ফাইনেলি ইয়াত সোমালোঁ দেই। দেখিলে আপোনালোকে কেনেকৈ সোমালোঁ। এতিয়া মই উঠিম তাত। যাওঁতে যদি ইমান মান থাকে তেনে যাম কিন্তু কি পুৰা ৰ'দ দি আছে একদম। তথাপি ইমানেই ঠাণ্ডা লাগিছে নহয়। আমাৰ এইফালে বহুত ঠাণ্ডা পৰিছে। চবতে ঠাণ্ডা পৰিছে ন এতিয়া? ঠাণ্ডা দিনত চবতে পৰিছে। অঁ ঠিকে ঠিকে। আৰু এজনী আহিছে, এজনী টিকিলি মিকিলি বাইদেউ আমাৰ। কেনেকুৱা লাগিছে জেগাডোখৰ ক'ব দেই। এজনী কেনেকুৱা লাগিছে সেইটো কৰিব। মই ইয়াতে আছো। এয়া চক। কেনেকুৱা লাগিছে কমেণ্টত জনাব। আমাৰ জেগাডোখৰ কেনেকুৱা লাগিছে। এইজনী দেখিছেনে? বেয়া উৎপাত একদম মানে। অঁ মই এইডোখৰ পৰা আহিছোঁ দেই। ঐ আছোন এইডোখৰত মোক ফটো এখন মাৰি দিবি। ইমান ধুনীয়া ন জেগাডোখৰ, বহুত ভাল লাগে আহি পিনে। ইয়াত নাযাবি দেই, এইডোখৰত নাযাবি। পুখুৰী মানে বহুত দ আছে। মই এনেকৈ অলপ ভিডিঅ' কৰি কিনে আহিছোঁ, তই নাহিবি। পুৰা দ আছে এইডোখৰত। এইটো চক। কেনেকুৱা লাগিছে ক'ব দেই। কি ধুনীয়া ন জেগাডোখৰ, বহুত ভাল লাগিছে। আমাৰ ঘৰৰ একদম ওচৰতে, ৰাস্তাটো পাৰ হ'লে পোৱাই। কিন্তু মই নাহোঁ মানে, মোৰ লাজ লাগে। গেটখন খোলা নাথাকেতো, এনেকৈ সোমাই আহিব লাগে যে। ঐ নাযাবি তাত, দ আছে নাযাবি। পিছলৈ যা, দ আছে নাযাবি হা, কৈ দিছোঁ।
মেইন গেটখন সেয়া আমি আহিছোঁ সেইফালেদি কিন্তু গেটখনত আছে তলা মৰা তো কেনেকৈ আহোঁ আমি গেটখনত আছে তলা মৰা ন আমি কেনেকৈ আহোঁ সেইকাৰণে আমি এখন গেট এইফালে এবাৰ দেখা হৈ পিনে এইফালে আমি আৰু ল'ৰা খালি ক্ৰিকেট খেলিলে সেই ফিল্ডখনত ডাঙৰ ফিল্ডখনত এতিয়া কেনেকুৱা লাগিছে আমাৰ নাজিৰাত সৰু মৰু পাৰ্কখন সেইখন নাজিৰা বইজ স্কুল নেদেখাইছে ভালকৈ নাজিৰা হাই ছেকেণ্ডেৰী তলে গ'লে যে আমি যে এইফালে সোমাইছোঁ সেই ল'ৰাবোৰ ক্ৰিকেট খেলিবলৈ পইচা সেই এটা ৰাস্তা আছে সেই ৰাস্তাতে যায় এখন নাজিৰাত ডাঙৰ ফিল্ড এখন আছে এইখন ইমান 15 আগষ্ট 26 জানুৱাৰী চব ইয়াত পাতে আমি অকল ঘূৰি আছোঁ খেলিবলৈ আহিব লাগে আমাৰ বাপুজি মহাত্মা গান্ধী মহাত্মা গান্ধী সেইটো চৰি 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 সেইজন কি ধুনীয়াকৈ থৈছে দেখিছে কিন্তু লেতেৰা হৈ গৈছে অলপ অলপ চাফা কৰিব লাগে আৰু আহিব লাগে হয় নাই কাটিবা মই চাফা কৰিব পৰা নাই মাজতো কি বনাইছে ন ঘৰ নেকি কিবা দে চব ভাঙি গৈছে নেকি পাৰ্ট উপৰফালে আছে ন কি ধুনীয়া গোটেই চাৰিওফালে গছ ৰুই দিছে কিমান ধুনীয়া লাগিছে দেখিবলৈ আমি ঘূৰি ফুৰিছোঁ গোটেইফালে মানে এনেকুৱাই গছ থাকে ন টাউনতো গছেই নাথাকেচোন সেইটো ইয়াত হেৰি পাতিছিলে নহয় তেতিয়া গ্ৰন্থমেলা পাতিছিলে তেতিয়া আহিছিলোঁ সেয়া বেক চাইডে আছে নদী বেক চাইডে নদী আছে এইজোপা আমলখি গছ কিন্তু আমলখি নাই লগা আমলখি গছ লাগি আছে এইজন আমাৰ মহাত্মা গান্ধী কোন আছে তাত এইজন মহাত্মা গান্ধী ইয়ালৈ দেখিলে ন জেগাডোখৰ কেনেকুৱা লাগিলে ক'ব দেই ময়ো আজি ফাৰ্ষ্ট ডে আহিছোঁ ইমান মানুহ আহিছে মোৰ ভিডিঅ' বনাব লাজে লাগিছে ইমান ৰাতিপুৱা মানুহ আহিব লাগে নেকি কওকচোন জানিবই লাগে মই ভিডিঅ' বনাব আহিছোঁ ইয়াত তাই ভিডিঅ' বনাবৰ কাৰণে মানুহ আহিব নেকি বাৰু মোৰ যে বহুত গৰম উঠে লুকাই বনাইছোঁ অঁ সেইকেইটাত উঠি দিলে আমি উঠাকেইটাত পাৰ কেনেকৈ হৈ যাওঁ পাৰ কেনেকৈ ভিৰ গৈছোন দে মই যে পৰি যাম দেই এই মাজতে সেনেকৈ হ'ব মোক ইয়াত ফটো এখন মাৰি দিবি হা এনেই ইয়াতে ফুৰি আছোঁ আৰু ইয়াৰ ভিতৰতে এইখিনি কৰিম বুলি কৈছে কিন্তু নোৱাৰিছে গম পোৱা নাই মাজে মাজে ধৰিছে ইমানো আচান নহয় বাৰু কি ধুনীয়া ন জেগাডোখৰ হাঁহিও উঠিছে ৰ'দ দি আছে মোৰ কেমেৰা ইমান ভালেই নহয় কি কাম সেইটো নাপাওঁ সেইটো চব পোৱালি এজনী ডাঙৰ বাই পিছত এনে খোজ কাঢ়িছে ঘূৰি ফেলে এতিয়া কিমান ধুনীয়া জেগা এডোখৰ আছে চাব নেদেখাওঁ কিয় দেখাম দেখাম নে নেদেখাওঁ ইমান যদি কৈ আছে দেখাই দে আৰু এইটো চাই দেখ চাওক কি ধুনীয়া এখন নদী এইয়া গা ধুই আছে ৰাত এইফালে পৰা এইফালে
কিমান ধুনীয়া দেখাইছে চক আকাশখন ইমানেই ধুনীয়া দেখাইছে নহয় ঐ এবাৰ যদি একদম পুৰা শ্বৰ্টৰ ওপৰত যদি ভিডিঅ' নে মজা লাগিব ফটো মাৰিলে মজা লাগিব সেনে ক'বে একদম শ্বৰ্ট এখন দিব লাগে একদম ঘৰ এটাৰ ওপৰত যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে প্লিজ লাইক কমেণ্ট আৰু যদি আপুনি মোৰ চেনেলৰ নতুন তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ